পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিও ভালে আছোঁ। এতিয়া ৰাতিপুৱাৰ সময় ভগৱানক চাকি দি গা পা ধুই আজৰি হৈ আহিলোঁ। আজৰি মানে বিশেষ নহয়, ৰাতিপুৱাৰ কামখিনি শেষ কৰি আহিলোঁ। এতিয়া দিনটোৰ কামখিনি আছেহে। এতিয়া আপোনালোকক দেখুৱাম এটা বিশেষ মানুহ। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই যাওক। আমাৰ ৰজাৰ এতিয়ালৈকে উঠিবলৈ হোৱাই নাই। এই হামুদি আছে, কি ধুনুকে উঠিছে উঠিছে। গুড মৰ্ণিং, গুড মৰ্ণিং। মা উঠা উঠা উঠা। কি লিখিবা তুমি? নেলেখে, কলমেদি নেলেখে, পেঞ্চিলেদি লেখা। নেলেখে দি কি লেখা দাদা তুমি? মুনো লিখি দিয়া। তুমি মুখ ধুব লাগে হামদি উঠি। বলা, মুখ ধুব লাগে মুনো। বলা, আহা আহা। খাই দিলোঁ, পাকঘৰলৈ যাওঁ, কিবা বনাওঁ। আজি বহুত গৰম, ৰ'দটো ইমান দিছে। আজি বৰ বিশেষ একো নবনাওঁ, ৰুটি আৰু আলু ভাজি বনাম, লুচি বনাম। আটাখিনি মুঠি থৈছোঁ, আপোনালোকক লগ পাইছোঁ এইখিনি কৰি। লুচিবিলাক ফুলিলে কিবা এটা মনটো ভাল লাগি যায়, নুফুলিলে বেয়া লাগে। এই লুচি কৰি আছোঁ ইয়াত। আৰু ইপিনে চাহ উতলি আছে। আজি ইমান গৰম, সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে আৰু বেছি দিগদাৰ ৰাখিবলৈ এনেকুৱা গৰমত। মই মাক দিলোঁ, এই মাৰ কাৰণে অকণমান টমেটো চচ দিছোঁ, আলু ভাজি আৰু লুচি। মাক এইখিনি দি আহোঁ। এতিয়া চাহ পানী খাই আহিলোঁ, ভাবিছোঁ আপোনালোকৰ লগত দুটামান কথা পাতিম। মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই কেনেকুৱা পায় কমেণ্টত ক'ব। কিবা ভুল হ'বও পাৰে, আপোনালোকে শুধৰাই দিব। যিহেতু মই ইউটিউব চেনেলটো নতুনকৈ খুলিছোঁ, আপোনালোকে উৎসাহ জনাব আৰু মোৰ ভিডিঅ'বিলাক লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব পাৰিব। আৰু এটা মন ভাল লগা এটা কথা আপোনালোকক ক'ব ওলাইছোঁ। ইয়াত আমাৰ এটা পুখুৰীৰ বাল হৈছে, চাওকচোন কিমান ধুনীয়া লাগে, দেখিলে মনটো ভাল লাগি যায়। ভালকৈ দেখা নাপায়। পুখুৰীৰ বাটোৰ দৰ্জাখন সিপিনে দি আছে, কেতিয়াবা পাৰিলে আপোনালোকক দেখুৱাই দিম সিপিনেৰে। এতিয়া দুপৰীয়াৰ সাজ বনাবলৈ আহিলোঁ। আজি বনাম মাছ। এই মাছ ফ্ৰাই হ'বলৈ দিছোঁ ইয়াত। মাছ বনাম আজি ভেদাইলতা, মানিমুনি, নৰসিংহ। একেবাৰে উপকাৰী হয় আঞ্জাখন আৰু বহুত সোৱাদযুক্ত হয়। সৰু ল'ৰা ছোৱালী থাকিলেও এইখন আঞ্জা খুৱাব পাৰে। ইয়াৰ কাৰণে মই মছলা দিম, পিঁয়াজ, আদা, নহৰু, পাঁচফোৰণ, জিৰা গুড়ি, হালধি, নিমখ, তেজপাত। আদা নহৰুখিনি প্ৰথমতে মই পেষ্ট বনাই ল'ম। এতিয়া আদা নহৰুৰ পেষ্টখিনি বনাই লৈছোঁ আৰু মানিমুনি, নৰসিংহৰ পেষ্টখিনি বনাই চেকি লৈছোঁ এইখিনি ভালকৈ। আৰু মাছখিনিও ফ্ৰাই কৰা হৈ গৈছে। এতিয়া কেৰাহী এখন পাতি লৈছোঁ। ইয়াত মছলাখিনি দি দিম। প্ৰথমে মই ইয়াত তেজপাত দিম, পাঁচফোৰণ, এতিয়া ইয়াত মই আদা নহৰুৰ পেষ্টখিনি দি দিম।
এইখিনি ভালকৈ ভাজি লওঁ। এইখন আঞ্জা বনাবলৈও একদম ইজি হয়। আৰু পেটৰ যদি কোনোবাৰ কিবা কমপ্লেইন আছে তেতিয়াও এইখন আঞ্জা খালে কোনো অপকাৰ নহয়। এতিয়া ইয়াত নিমখ হালধি জিৰা গুড়িখিনি দি দিম। এইখিনিও ভালকৈ ভাজি লওঁ। এইখিনি ভাজি লোৱা হৈ গৈছে। এতিয়া ইয়াত এই পেষ্টখিনি দি দিম। ভালকৈ লৰাই দিম। এতিয়া আঞ্জাখন ঢাকনি লগাই দিম। ঢাকনিখন লগাই দিম 1 উতল অহালৈকে। আঞ্জাখন ধুনীয়া কৰি উতল আহিছে। এতিয়া ইয়াত মাছখিনি দি দিম। মাছখিনি ইয়াত মাছখিনি দি দিলোঁ। এতিয়া আকৌ এইখিনি 5 মিনিটমান টাইম উতল আহিব দিম। আৰু ইয়াত মই ভাজি আছোঁ মাছৰ ডিম। এতিয়া মানিমুনি ভেদাইলতাৰ আঞ্জা হৈ গ'ল। আপোনালোকে ইয়াত জ্বলা দিব। মই সৰু ল'ৰা থকাৰ কাৰণে ইয়াত জ্বলা দিয়া নাই। জ্বলা দিলে খাবলৈ আৰু বেছি ভাল লগা হয়। এতিয়া আঞ্জাখন হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।